কালি বিহপুৰীয়ালৈ ওলাই গৈছিলোঁ গাড়ীত তেল ভৰাম বুলি আৰু পূজাৰ ঔষধ চাম বুলি। তাৰপিছত পূজাকে চালোঁ দুয়োখন। তাতে এজনী মোৰ ছাত্ৰীক লগ পালোঁ। তেওঁ বিয়া হোৱাৰ দিন হ'ল বাৰু, পঢ়ুৱাইছিলোঁ মই লুইত দিকং হায়াৰ ছেকেণ্ডেৰীতে। মোক দেখে তেওঁ মোৰ ওচৰলৈ আহি ক'লোঁ, অ' বাইদেউ ইমান দিনৰ মূৰত আপোনাক দেখি বৰ ভাল লাগিল। মই বোলো ধন্যবাদ, মোৰো ভাল লাগিল তোমাক লগ পাই। তাৰপিছত বাইদেউ মই বাৰু বৰ শকত হ'লোঁ নেকি? মই বোলো কিয় সুধিলা? কৈছে মোৰ ইয়াৰ ইমান দিনৰ মূৰত দেউতা মাৰ ঘৰলৈ আহিলোঁ পূজা চাম বুলি। চালোঁ বাৰু। ইয়াৰ এগৰাকী মানুহে মোক ক'লে যে তুমি দেখিবলৈ ইমান শকত হৈ পৰিলে বৰ বেয়া লাগিছে। মই বোলো এইবোৰত এনেকৈ কথা নকয় নহয় বাৰু, তুমি কি উত্তৰ দিলা? কৈছে মই একোৱে নক'লোঁ। তেওঁ দেখিবলৈ কেনেকুৱা? মই আকৌ সুধিলোঁ। ক'লে তেওঁ শকত। মই কৈছোঁ নিজে বেছি শকত যে, সেইটোকে লুকুৱাবলৈ তোমাক তেনেকৈ ক'লে বা একো কথা নাই। ক'লে এইবিলাক বডি শ্বেভিং কৰা বুলি কয়। মানুহৰ দেহৰ বিসংগতি দেখি যি বেয়াকৈ কয় সেইবিলাক মানুহৰ ভাৱবোৰ তেনেকুৱাই। তুমি এই কথাটোত মনত দুখ নল'বা, ক'বলৈ দিয়া আৰু বুজি লোৱা যে সেইটো এটা মানৱ স্বভাৱ। তেওঁলোকে কিতাপ পত্ৰও নপঢ়ে, কাৰো কথা নুশুনে আৰু অধ্যয়ন নকৰে। কেতিয়াও কাকো দেখাৰ লগে লগে এই কথাষাৰ ক'ব নালাগে, আপুনি বৰ শকত, আপুনি বৰ ক্ষীণ। যোনে যেনেকৈ নিজৰ শৰীৰটোক সযত্নে ৰাখিব পাৰে তেনেকৈয়ে ৰাখিব। ভালকৈ বুজাই ক'লে হ'ল যে আপুনি তোমাক ভাল লাগিছে, পাৰিলে অকণ আৰু ক্ষীণাবা। তেওঁ নক'লেও তেওঁ ক্ষীণাব। এই কথাটোতে ছোৱালীজনীৰ মনটো বেয়া লগাৰ কাৰণে মোৰ মনটো বেয়া লাগি আহিল। মোকোতো মানুহে কয় আপুনি ইমান ক্ষীণালে, আপুনি কিয় ইমান ক্ষীণালে? আৰে মোৰ বয়সৰ মানুহ আৰু এতিয়া শকত হৈ থাকিবনে? মই কিমান দিন মানে মোৰ এখেত ঢুকুৱা প্ৰায় 20-21 দিনমানতে মোৰ 4-5 কেজিমান ওজন কমিয়ে গৈছিল নাখাওঁতে। তাৰপিছতো মোৰ ভালেখিনি ওজন কমিলে। একো কথা নাই নহয় এইটো কথাত। মনটো যেতিয়া ভাল লাগে তেতিয়াহে খাব পাৰি, যেতিয়া ভাল লাগে তেতিয়া চব কাম কৰিবলৈ মন যাব। আৰু আমি বুজি পেলাই চলোঁ। দুখটো লাগিবই, খোৱাটোতো হিচাপতেই খাব লাগিব। পালোঁ বুলিতো চব খাই থাকিব নোৱাৰি। সময়ৰ কথা আছে, বয়সৰ কথা আছে। মানুহেতো 100% খাবই নালাগে, 80%হে খায়। জাপানৰ মানুহে যিসকল দীৰ্ঘায়ু, যাৰ জীৱনশৈলীত এনেকুৱা এটা নিয়ম আছে যে বেছিকৈ খাব নালাগে, লাগিলে 2-3 বাৰ খাওঁ। গতিকে এই সৰু কথাবিলাকত যেতিয়া আনন্দ ফূৰ্তি কৰিবলৈ আহি মানুহৰ মন বেয়া লাগে, সঁচাকৈ বেয়া লাগিব। মই তেওঁক বুজাই ক'লোঁ যে তেনেই সৰু কথা, তুমি আনন্দ লাভ কৰিবলৈ আহিছা, পূজা চাবলৈ আহিছা, পূজা চোৱা। সামান্য কথা এটাত সেইগৰাকীও তোমাৰ নিজৰে মানুহ, ওচৰ চুবুৰীয়া মানুহ, কৈছে কওক দিয়া, মন বেয়া নলগাবা। মই সকলো মোৰ বন্ধু বান্ধৱীক কওঁ একেবাৰে দেখা মাত্ৰকে কাকো নক'ব আপোনাক বৰ বেয়া লাগিছে দেখি। বিশেষকৈ ছোৱালী মানুহ বা মাইকী মানুহে এই কথাটো বৰ মাইণ্ড কৰে। গতিকে সকলো ভালে থাকক। সকলোকে কালি এটা পূজাৰ সৰু অভিজ্ঞতাৰ কথা ক'লোঁ। গতিকে মই আশা কৰোঁ আমাৰ মানুহবিলাকে মানুহক কথা ক'বলৈ শিকাটো উচিত। সময়মতে যাক যেনেকৈ ক'ব লাগে তেনেকৈ মনলৈ ভাৱ আহিলেও কৈ দিব নালাগে, কিন্তু মানুহগৰাকীয়ে ভাল পোৱাকৈ কথাষাৰ ক'ব লাগে। মই কিবা এটা কৈ আছোঁ, আপোনালোকৰ নিশ্চয় মনলৈ আহিব, মোক বেয়া পোৱা ভাৱো আহিব, ভাল পোৱা ভাৱো আহিব, কিন্তু ভাল ভাৱটোকে পোষণ কৰকচোন। আপোনালোকৰ ভাৱ ভাল হ'লে অভ্যাস ভাল হ'ব, অভ্যাস ভাল হ'লে সমাজত চলিবলৈ সুবিধা হ'ব, আৰু চলিবলৈ সুবিধা হ'লেই আপোনালোকে সকলোকে আন্তৰিক স্নেহ শ্ৰদ্ধাৰে মৰম ভাল পোৱা আগবঢ়াব পাৰিব। আজি ৰাতিপুৱা ইয়াকে কৈ সকলোলৈকে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।